আমাৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, যোগেন মহান ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, আমাৰ অসম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডৰ অধ্যক্ষ মনোজ বৰুৱা ডাঙৰীয়া, অসম চিড কৰ্পোৰেশ্যনৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব আশিষ কুমাৰ ভূটানী ডাঙৰীয়া, কৃষি বিভাগৰ সঞ্চালক অনন্তলাল জ্ঞানী ডাঙৰীয়া, হৰ্টিকালচাৰ উদ্যান শস্য বিভাগৰ সঞ্চালক তিৰংগ ভাৰতী বৰা ডাঙৰীয়া, নাবাৰ্ডৰ CGM শ্ৰী নবীন ডিংৰা ডাঙৰীয়া, আমাৰ চিড কৰ্পোৰেশ্যনৰ ভাইচ চেয়াৰমেন পৱন বেদিয়া ডাঙৰীয়া, আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডৰ ভাইচ চেয়াৰমেন জয়ন্ত ডেকা ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজি অসমৰ বিভিন্ন স্থানৰ পৰা অহা সন্মানীয় কৃষক বন্ধুসকল, বান্ধৱীসকল, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আমাৰ আজিৰ উপস্থিত সন্মানীয় সুধীবৃন্দ, আজিৰ দিনটো আমাৰ বাবে অত্যন্ত আনন্দৰ আৰু ঐতিহাসিক দিন। আজিৰ দিনটোত আমি অসমত আনুষ্ঠানিকভাৱে অসম মিলেট অভিযান আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে ৰাষ্ট্ৰসংঘই অহা বছৰটো সমগ্ৰ বিশ্বতে মিলেট বৰ্ষ হিচাপে পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছিল যে আমাৰ কৃষিৰ ডাইভাৰ্চিফিকেশ্যন হ'ব লাগে, যাতে পৰম্পৰাগত খেতিৰ ওপৰতে আমি নিৰ্ভৰ নকৰি যি খেতিয়ে আমাক উপাৰ্জন দিয়ে তেনে খেতিৰ প্ৰতি কৃষকসকলে মন মেলিব লাগে। অলপ আগতে আপোনালোকক ইয়াতে যেতিয়া এটা অডিঅ' ভিডিঅ' প্ৰেজেণ্টেশ্যন আহিছিল মিলেটৰ ওপৰত, আপোনালোকে দেখিছে যে ডক্তৰসকলে বিশ্বাস কৰে যে মিলেটত প্ৰচুৰ পৰিমাণে ভিটামিন আছে, প্ৰচুৰ পৰিমাণে আইৰণ আছে। আজিকালি বহুত মানুহে ঘৰত ভাত নাখায়, ৰাতিপুৱাও ব্ৰেকফাষ্ট মিলেটেদি কৰে, লাঞ্চো মিলেটেদি কৰে আৰু ৰাতিৰ আহাৰো মিলেটেদি কৰে। কাৰণ মিলেট খালে ডায়েবেটিকৰ সম্ভাৱনা বহুত কমি যায় আৰু মিলেটে শিশু মাতৃ সকলোকে পুষ্টিকৰ খাদ্য যোগান ধৰে। আমি অংগনবাদী কেন্দ্ৰসমূহতো যিমান খাদ্য সামগ্ৰী দিওঁ তাৰ ভিতৰত অতিকৈ বেছি আমি মিলেট যোগান ধৰোঁ। সেইকাৰণে কৃষক ৰাইজে যাতে মিলেটৰ ওপৰত ব্যৱহাৰ বহুত বেছি কৰিব পাৰে, তাৰ বাবে আমি ৰাজ্যত এটা মিলেট মিছন আৰম্ভ কৰিব খুজিছোঁ, যাতে ৰাষ্ট্ৰসংঘৰ পৰামৰ্শ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰামৰ্শৰ লগত খাপ খুৱাই আমাৰ ৰাজ্যখনত মিলেটৰ উৎপাদনৰ ক্ষেত্ৰত এক নতুন মাত্ৰালৈ আমি লৈ যাব পাৰোঁ। আজি আমাৰ ইয়াত অসমৰ প্ৰায়বিলাক প্ৰগতিশীল কৃষক উপস্থিত আছে। মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ পৰম্পৰাগত ধানৰ লগতে আপোনালোকে যেন মিলেটৰ খেতি কৰে। চীনা ধান, কণী ধান এইবিলাক হ'ল অসমৰ পৰম্পৰাগত মিলেট। তাৰ উপৰিও ভাৰতত আন বহুত মিলেট আছে। আমাৰ কৃষি বিভাগে তাৰ চিড আদি আপোনালোকক দিয়াৰ চেষ্টা কৰিব আৰু যি আমাৰ FPC আৰু FPO আছে তেখেতসকলক মই অনুৰোধ কৰিম যে মিলেটৰ খুব ভাল ব্ৰেণ্ড উলিয়াই পেকেজিং কৰি এই মিলেট বজাৰলৈকে উলিয়াই দিব লাগে। কাৰণ বিশ্বৰ বজাৰত আজি মিলেটৰ চাহিদা আটাইতকৈ বেছি।
মই অসম চৰকাৰৰ কৃষি বিভাগক অভিনন্দন জনাইছোঁ যে আজিৰ দিনটোত আমি আমাৰ ৰাজ্যখনত অসম মিলেট মিছনৰ আৰম্ভণি কৰিছোঁ। এই মিলেট মিছনত ৰাজ্য চৰকাৰ এপাৰ্ট সকলোৱে পুঁজিৰ যোগান ধৰিব যাতে খেতিয়কে উপযুক্ত বীজ পায় আৰু আমি FPO FPC সকলক আমি উৎসাহ যোগাম যাতে তেওঁলোকে পেকেটিং কৰি এই মিলেটৰ যিখন বৰ্ধিত বজাৰ সেই বজাৰখন যাতে গ্ৰহণ কৰিব পাৰে। আজিৰ সভাতে আমি মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 126খন কম্বাইন হাৰ্ভেষ্টাৰৰ আমি যোগান ধৰিছোঁ। ইয়াৰ 90% খৰচ ৰাজ্য চৰকাৰে বহন কৰিছে, মাত্ৰ 10% খৰচহে কৃষকসকলে বহন কৰিছে। যদি আমি কম্বাইন হাৰ্ভেষ্টাৰ লওঁ, মৰণা মাৰা আৰু আন আমি খেতি কটাৰ পৰা মৰণা মাৰালৈকে গোটেইখিনি কাম এই হাৰ্ভেষ্টাৰৰ জৰিয়তে আমি কৰিব পাৰিম। বৰ্তমান অসমত 126টা সমষ্টিত আমি 126খন হাৰ্ভেষ্টাৰ দিছোঁ যদিও কৃষক ৰাইজে যদি ইয়াক আৰু বেছিকৈ বিচাৰে আমি এইবাৰ বাজেটত আমি অন্তত আৰু 500খন হাৰ্ভেষ্টাৰৰ ব্যৱস্থা কৰিম। মাত্ৰ কৃষক ৰাইজে তেওঁলোকৰ আগ্ৰহ জিলা কৃষি বিষয়াসকলৰ লগত তেওঁলোকে সম্পৰ্ক কৰিব লাগে, হাৰ্ভেষ্টাৰ বিচাৰিব লাগে, আমি আপোনালোকক হাৰ্ভেষ্টাৰ যোগান ধৰিম। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে সমগ্ৰ গ্ৰাম্য বিকাশ যোজনাৰ পৰা আজি আমি 1000 মিনি ট্ৰাক দিছোঁ। এগ্ৰিকালচাৰ মেকানাইজেশ্যনৰ পৰা 450টা গাঁও পঞ্চায়তৰ ফাৰ্ম মেচিনাৰী বেংক কৰা হৈছে। RIDFৰ অধীনত 12,000 সৌৰ শক্তি চালিত আমি পাম্প সেট দিছোঁ যাতে কৃষক ৰাইজ ডিজেলৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। মই কৃষক ৰাইজক অনুৰোধ কৰিম, আপোনালোকে যদি ভাবে যে এই কম্বাইন আমাৰ সোলাৰ পাম্পে আপোনালোকক সহায় কৰিছে, অনাগত দিনত আমি আৰু অধিক সোলাৰ পাম্প আমি আপোনালোকক যোগান ধৰিবৰ বাবে আমি চেষ্টা কৰিম। আপোনালোকৰ মতামত আৰু আপোনালোকৰ পৰামৰ্শ আমাক আপোনালোকে যোগান ধৰিব। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু বিভিন্ন আঁচনিৰ অধীনত আজি আমি 5091খন পাৱাৰ টিলাৰ, 57,000 হেক্টৰ ভূমি সামৰি 2,23,963 কুইণ্টল বীজৰ টোপোলা আৰু 1,461খন মাল্টিপাৰপাছ পালভেৰাইজাৰো কৃষকসকলক যোগান ধৰিছোঁ। ইয়াৰ লগতে মই ফচল বীমা যোজনাৰ ওপৰত আপোনালোকক অলপ পিছলৈ আৰু কম, কিন্তু এইবাৰ আমাৰ ৰাজ্যখনত 4,97,291 জন হিতাধিকাৰীক আমি ফচল বীমা যোজনাৰ সহায় আগবঢ়াবলৈ সক্ষম হৈছোঁ। আপোনালোকে জানে যে ভূমিৰ গুণগত মান পৰীক্ষা নকৰালৈকে আমি কি কৃষি কৰিব লাগে তাক আমি জনাটো বহুত পৰিমাণে আমাৰ বাবে প্ৰত্যাহ্বানমূলক হৈ পৰে। সেইবাবে আজি আমি মৰিগাঁও, ওদালগুৰি, বঙাইগাঁও, গোলাঘাট, কৰিমগঞ্জ আৰু দৰং জিলাত সইল টেষ্টিং আৰু কোৱালিটি লেব প্ৰতিষ্ঠা কৰিছোঁ। অতুল বৰা ডাঙৰীয়াই মোক কৈছে যে সেই গোটেইকেইখন জাগাটো আজি আমাৰ কৃষক বন্ধুসকল সমবেত হৈ আছে, তেখেতসকলকো মই অভিনন্দন জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ ৰাজ্যত আগত 3টা মাত্ৰ মাটি পৰীক্ষাগাৰ কেন্দ্ৰ আছিল, আজি 3টাৰ লগত আৰু 6টা মাটি পৰীক্ষাগাৰ কেন্দ্ৰ আমাৰ স্থাপন হ'ল। অহা কিছুদিনত প্ৰায় 100 কোটি টকা ব্যয় কৰি আমি আৰু 21টা নতুনকৈ মাটি পৰীক্ষাগাৰ আমি নিৰ্মাণ কৰাৰ কাম দ্ৰুত গতিত চলাই আছোঁ। মই ভাবোঁ
যে অহা দুমাহ এমাহৰ ভিতৰতে এই নতুন সকলো স্থানতে আমি সইল টেষ্টিং লেবৰেটৰী স্থাপন কৰিব পাৰিম। শ্ৰদ্ধাৰ কৃষক বন্ধুসকল, আপোনালোকে জানে যে কৃষি মানে আজি মাত্ৰ শ্ৰম নহয়, কৃষি মাত্ৰ আজিকালি পৰিশ্ৰম নহয়, কৃষিৰ বাবে আমাক জ্ঞানৰ প্ৰয়োজন। আৰু সেই জ্ঞান যদি আমি আহৰণ কৰিব পাৰোঁ, উপযুক্ত খেতি আমি কৰিব পাৰিম, উপযুক্ত সময়ত আমি হাৰ্ভেষ্টিং কৰিব পাৰিম, আৰু আমি বছৰত 3 বাৰকৈ কৃষি কৰিব পাৰিম। এই কৃষকসকলে যাতে এই জ্ঞান লাভ কৰিব পাৰে, অসমত আমি 96টা 96 নলেজ চেণ্টাৰ আমি RIDFৰ সহযোগত স্থাপন কৰিব খুজিছোঁ। তাৰে আজি আমি 3টা নলেজ চেণ্টাৰ আমি শুভ উদ্বোধন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি অলপ আগতে আপোনালোকক মিলেটৰ কথা কৈছিলোঁ। আমি অসমত আজি আৰম্ভ কৰা মিলেট মিছনৰ জৰিয়তে পোনপ্ৰথমে 25,000 হেক্টৰ মাটিত মিলেট সম্প্ৰসাৰণ আৰু পৰৱৰ্তী সময়ত আমি 50,000 খেতি ভূমিত আমি মিলেট উৎপাদন কৰাৰ অভিলাষী পৰিযোজনা আজি আমি আৰম্ভ কৰিছোঁ। অসমত আমাৰ 3 প্ৰকাৰৰ মিলেট খেতি কৰা হয়। এটা মিলেট হ'ল ফিংগাৰ মিলেট বা ৰাগী, ফক্সটেল মিলেট বা কাংগানী, আৰু প্ৰছ মিলেট বা চেনা বাজৰা। আমাৰ অসমত কণী ধান, চীনা ধান বুলিও আমি এই মিলেটবিলাকক নামাকৰণ কৰোঁ। মই ভাবোঁ যে এই মিলেট খেতিৰ জৰিয়তে আমাৰ অসমৰ ৰাইজে, কৃষক ৰাইজে উৎপাদনৰ এটা নতুন পথ বিচাৰি উলিয়াব পাৰিব। আৰু এই কামখিনি কৰিবৰ কাৰণে আমি ইণ্ডিয়ান ইনষ্টিটিউট অফ মিলেট ৰিচাৰ্চ, ইণ্টাৰনেশ্যনেল ক্ৰপ ৰিচাৰ্চ ইনষ্টিটিউট ফৰ দ্য ছেমি এৰিড ট্ৰপিক্স আদিৰ দৰে সুন্দৰ গৱেষণা প্ৰতিষ্ঠানবিলাকৰ লগত আমি টাই আপ কৰিছোঁ। আৰু আমি ৰাজ্যত মিলেট নলেজ বেংক, মিলেটৰ ওপৰত থকা জ্ঞানৰ এটা বেংকো আমি নিৰ্মাণ কৰিব খুজিছোঁ, যাতে কৃষকসকলক আমি সময়মতে সকলো ধৰণৰ জ্ঞান দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক কেইটামান কথা আজিৰ সভাত ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোক সকলোৱে জানে যে আমাৰ ৰাজ্যত আমি আগতে কেইবাবাৰো কৃষি বিপ্লৱৰ বাবে ব্যৱস্থা হাতত লৈছিলোঁ। কিন্তু প্ৰত্যেকবাৰে যেতিয়া আমি ৰাইজক উৎপাদন কৰিবলৈ কওঁ, বেছিকৈ উৎপাদন কৰিবলৈ কওঁ, ৰাইজে উৎপাদন কৰে, কিন্তু বিক্ৰীৰ বাবে এখন বজাৰ বিচাৰি নাপায়, কৃষকৰ উৎসাহ মৰহি যায়। মোৰ মনত আছে যে 2001 চন, আমাৰ 1999-98 চনত আমাৰ ৰাইজে বহুত ৰবি শস্যৰ উৎপাদন কৰিছিল, ৰবি খেতি কৰিছিল, ধানৰ বড়ো ধান উৎপাদন কৰিছিল। কিন্তু এই ধানৰ বজাৰ নোপোৱাৰ পিছত লাহে 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 আমাৰ ৰাজ্যত কৃষিৰ প্ৰতি আগ্ৰহ ক্ৰমি অহা আমাৰ পৰিলক্ষিত হৈছিল। এইবাৰ আমাৰ ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ প্ৰাৰম্ভণিতে আমি চিন্তা কৰিছিলোঁ যে আমাৰ কৃষকে যদি আমাৰ কথা মানি বা আমাৰ কথা তেওঁলোকে ভাল বুলি বুজি পায়, যদি যথেষ্ট ধান উৎপাদন কৰে, আমি তেওঁলোকক বজাৰ এখন দিব পাৰিম নে নাই। আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত কেন্দ্ৰীয় চৰকাৰৰ লগত অত্যন্ত সুসম্পৰ্ক ৰক্ষা কৰি আমি অসমত 6,60,000 মেট্ৰিক টন চাউল বা ধান আমি ৰাইজৰ পৰা কিনিবলৈ সক্ষম হৈছিলোঁ। 1960 টকা দৰ আমি কৃষকক দিব পাৰিছিলোঁ। এই কামখিনি কৰাৰ ফলত আমাৰ মনত এটা ধাৰণা আছিল যে অসমত অকল বৰপেটা জিলাতহে ধান উৎপাদন হয়, নগাঁৱতহে ধান উৎপাদন হয়,
বা চৰত উৎপাদন হয় এনেকে আমাৰ এটা ধাৰণা আছিল কিন্তু প্ৰথমবাৰ আমি গম পালো যে অসমত আটাইতকৈ বেছি ধান কাৰ্বি আংলং জিলাত উৎপাদন হয় ধেমাজি লখিমপুৰত উৎপাদন হয় এই কথাবিলাক আমি নাজানিছিলো আমি য'ত ক্ৰয় কেন্দ্ৰ স্থাপন কৰিব লাগে তাত নকৰিছিলো আৰু আমাৰ ৰাজ্যত আমি যিমানখিনি ধান আমি কিনিব পাৰিব লাগিছিল সিমানখিনি আমি কিনিব পৰা নাছিলো আজি ৰাজ্যত আমি দেখিছো যে কোকৰাঝাৰ ধুবুৰী বৰপেটা নগাঁও দৰং তেজপুৰ লখিমপুৰ কাৰ্বি আংলং আমাৰ উজনি ডিব্ৰুগড় এই সকলো স্থানতে আজি ধান উৎপাদনৰ বাবে ৰাইজে নতুন উদ্যমত নামি পৰিছে এইবাৰ আমি অসমত ধান ক্ৰয় কেন্দ্ৰও বঢ়াম আৰু কৃষকক আমি এইবাৰ 2006 টকা প্ৰতি কুইণ্টল ধানৰ বিপৰীতে আমি আগবঢ়াম মই ৰাইজক আহ্বান জনাম যে আপোনালোকে এই বছৰ খেতিৰ সময়ত কোনো মিল মালিকৰ পৰা এডভান্স পইচা নলব যাতে আপোনালোকে বাধ্যত পৰি কম দামত ধান বিক্ৰী কৰিব লাগা হয় যোৱাবাৰ মই দুই এজন কৃষকৰ লগত কথা পাতিছিলো তেওঁলোকে কৈছিল যে মহাজন বা মিলে আমাক আগত টকা দিছিলে চুক্তি কৰিছে গতিকে আমি মিলকে ধান বিক্ৰী কৰিব লাগিব 1200 টকাত কিন্তু চৰকাৰে যেতিয়া 1960 টকা দিলে অকণমান হলেও মিলৰ মালিকেও দাম কৃষকক বেছি দিবলৈ বাধ্য হ'ল কিন্তু এইবাৰ আপোনালোকে সেই বান্ধোনত নাযাব আৰু সম্পূৰ্ণ ধান আমি ৰাজ্য চৰকাৰে কিনাৰ দায়িত্ব আমি মূৰ পাতি লৈছো আৰু আপোনালোকৰ পৰা সকলো ধান 2006 টকা মূল্যত এই বছৰ আমি সংগ্ৰহ কৰিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে যদি 10 লাখ মেট্ৰিক টনো দিব খোজে 15 লাখ মেট্ৰিক টনো দিব খোজে আমি সেই ধান আপোনালোকৰ পৰা কিনিম শ্ৰদ্ধাৰ ৰাইজ ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে এটা ডাঙৰ পৰিৱেশ নিৰ্মাণ কৰিবলগীয়া হৈছিল আগতে এফচিআইৰ মেন পাৱাৰ নাথাকাৰ কাৰণে তেওঁলোকে ধান যিটো ধৰণে কিনিব লাগিছিল কিনিব পৰা নাছিল এতিয়া অসম ফুড এণ্ড চিভিল সাপ্লাই কৰ্পোৰেশ্যন আসাম এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড সকলোকে আমি ধান কিনিবৰ কাৰণে লগাই দিছো আৰু এই বছৰ যাতে আমি সকলো স্থানৰ পৰা ধান কিনিব পাৰো তাৰ আমি ব্যৱস্থা হাতত লৈছো ধান কিনাৰ পিছত আমি ধান ক'ত বনিম আমাক মিল লাগে মিল কৰিবৰ কাৰণেও আমি সাবসিডিৰ ব্যৱস্থা কৰিছো আৰু তাৰ ফলত আজি অসমত কেবাজনো উদ্যোগী যুৱকে ধান বনা কল আৰম্ভ কৰিছে ধান বনাৰ পিছত আমি ক'ত ৰাখিম আমি গুদামত ৰাখিব লাগিব আৰু তাৰ বাবে আমি ৰাজ্যৰ বহু উদ্যোগী যুৱকক এইবাৰ গুদাম বনাবৰ কাৰণেও ৰাজ সাহায্য আমি যোগান ধৰিছো অৰ্থাৎ চৰকাৰে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে কৃষকৰ মাজত প্ৰচাৰ চলাইছে গুদাম বনাইছে মিল বনাইছে যাতে আমি কৃষকৰ পৰা সম্পূৰ্ণ ধান কিনিব পাৰো শ্ৰদ্ধাৰ ৰাইজ ধানৰ আমি খেতি কৰিলো অতুল বৰা ডাঙৰীয়াই জলবায়ু পৰিৱৰ্তনৰ কথা কৈছে বানপানী আহিলে আমাৰ ধান মৰহি গ'ল খেতিয়কৰ লোকচান হ'ল এই টকা খেতিয়কে কেনেকে ঘূৰাই পাব শ্ৰদ্ধাৰ ৰাইজ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাই এই ক্ষেত্ৰত আমাক সহায় কৰে যোৱা বছৰত আমি প্ৰায় 2,75,000 কৃষকক ফসল বীমা যোজনাৰ কাম আমি খাৰিফত কৰি দিয়াৰ বাবে সহায় কৰি দিছিলো তাৰ ফলত এই বছৰ আমি বহু টকা বিশেষকৈ আপোনালোকে অলপ আগতে দেখিছে যে ফসল বীমা যোজনাৰ অধীনত আমি বহু লাখ কৃষকক আমি তেওঁলোকে যাতে বীমাৰ জৰিয়তে তেওঁলোকৰ খাদ্য শস্যৰ নষ্ট হলে বানপানীৰ সময়ত নষ্ট হলে খৰাঙৰ সময়ত নষ্ট হলে উভতাই পাই তাৰ বাবে আমি ব্যৱস্থা কৰিছিলো
ৰবিৰ যোৱা বছৰ ৰবিৰ সময়তো আমি 293 কোটি টকা সাবসিডি দি আমি ৰবিৰ বাবে ফসল বীমা যোজনা কৰিছিলোঁ। খাৰিফৰ বাবেও এইবাৰ ৰাজ্য চৰকাৰে 100 কোটি টকাৰ সাবসিডি আমাৰ কৃষকসকলৰ বাবে আগবঢ়াইছে। মই কৃষকসকলক আহ্বান জনাম যে আপোনালোকে অত্যন্ত আগ্ৰহেৰে সৈতে ফসল বীমা যোজনাৰ লগত নিজক জড়িত কৰক। কেন্দ্ৰীয় চৰকাৰৰো সাবসিডি আছে, ৰাজ্য চৰকাৰৰো সাবসিডি আছে আৰু আপোনালোকৰ সামান্য প্ৰিমিয়ামেৰে আমি খুব সম্ভৱ মাত্ৰ 100 টকা প্ৰিমিয়াম লৈছোঁ। এই 100 টকা প্ৰিমিয়ামেৰে আমি সমস্ত ৰাইজৰ বানপানী আৰু খৰাং পৰিৱেশত খেতি নষ্ট হ'লে তাৰ বীমাৰ টকা আপোনালোকক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰাত আমি সক্ষম হৈছোঁ। মানুহৰ বাবে যেনেকৈ LIC থাকে, এতিয়া খেতিৰ বাবেও ফসল বীমা যোজনা থাকে। মই অকণমান আৰু এটা মোৰ ভুল হৈ গৈছিল, ধানত আপোনালোকে 2006 টকা নাপায়, 2040 টকা পাব এইবাৰ প্ৰতি কুইণ্টলত। যি নহওক, আমাৰ LIC যেনেকৈ প্ৰত্যেক মানুহে কৰে, তেনেকৈ প্ৰত্যেকজন খেতিয়কে ফসল বীমা যোজনা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আপোনালোকে যেন ফসল বীমা যোজনা কৰিবলৈ আগবাঢ়ি আহে তাৰ বাবে মই আপোনালোকক আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অসমত 28 লাখ কৃষক আছে, কিন্তু যেতিয়া আমি প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি দিবলৈ যাওঁ মাত্ৰ 14 লাখ কৃষককহে আমি কৃষক সন্মান নিধি দিব পাৰোঁ। তাৰো বহুতে KYC আদি কৰিব নহা বাবে প্ৰত্যেকবাৰ আমি যিমান কৃষক আমাৰ লগত পঞ্জীয়ন সিমানক আমি ফসল বীমা আমি কৃষক সন্মান নিধি দিব নোৱাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যেক কোৱাৰ্টাৰত আমাক 2000 টকা কৰি কৃষক সন্মান নিধিৰ টকা যোগান ধৰে। আমি অসমে যিমান সুবিধা ল'ব লাগিছিল কৃষক সন্মান নিধিত, সিমান কৃষক সন্মান নিধিৰ সুবিধা ল'ব পৰা নাই। আজি আমাৰ 2000 টকা যদি 2, 3, 4 বাৰ বছৰত যদি দিল্লীৰ পৰা আহে, তেতিয়াহ'লে আমি বীজ কিনাত বা কৃষকৰ পৰিয়ালত কিমান সহায় হ'ব পাৰে আপোনালোকে চিন্তা কৰক। আজি যেনেকৈ আমি অৰুণোদয় আঁচনি প্ৰত্যেক মাহত দিওঁ 1250 টকা, আমাৰ আই মাতৃসকল উপকৃত হয়। ঠিক তেনেকৈ কৃষকসকলেও 2000 টকা কৰি বছৰত প্ৰায় 6000 টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা লাভ কৰিব পাৰে। আপোনালোকক মই আহ্বান জনাম যাতে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে 2 এদিনতে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ লগত লগ লাগি গাঁও সভাৰ আহ্বান কৰিব। এই গাঁও সভাসমূহত আমি কৃষক সন্মান নিধিৰ ৰাইজক দিয়াৰ বাবে চেষ্টা কৰিম। কৃষক সন্মান নিধিৰ বাবে আমাক একো নালাগে, মাত্ৰ আমাক মাটিৰ কাগজখিনি লাগে। মাটিৰ কাগজৰ পিছত আমাক আৰু একো নালাগে। আৰু মাটি একচনীয়াই হওক, মেডিয়ে হওক, তৌজি খাজানাই হওক, সকলো মাটিয়ে আমি কৃষক সন্মান নিধিৰ কাৰণে গ্ৰহণ কৰিম। সকলো ৰাইজে যাতে এই কৃষক সন্মান নিধিৰ সুবিধা গ্ৰহণ কৰে। শ্ৰদ্ধাৰ ৰাইজ, অসমত আমি ধান উৎপাদনৰ লগে লগে মাহ জাতীয় আৰু তেল জাতীয় শস্য বা আমি যদি ফসল উৎপাদন কৰোঁ, আমাৰ কৃষকসকল বহুত লাভান্বিত হ'ব পাৰে। আজি আপোনালোকসকলে যদি ভাবে আপোনালোকৰ উৎপাদিত তেল জাতীয় সামগ্ৰী চৰকাৰে কিনিব